নমস্কাৰ ফ্ৰেণ্ডছ, সকলোকে মোৰ চেনেলত স্বাগতম। আজি আমি যাম অসম বিহু সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় 10ম প্ৰতিষ্ঠা দিৱস আৰু কেন্দ্ৰীয় 5ম দ্বিবাৰ্ষিক অধিৱেশনলৈ। 9 আৰু 10 পু দুদিনীয়াকৈ জংগল ব্লক হাইস্কুল জয়মাছি ডুংডুং ক্ষেত্ৰত অনুষ্ঠিত হৈছে। আপোনালোককো দেখুৱাম বলক। আহি পালো ফ্ৰেণ্ডছ, এয়া বীৰেশ্বৰ শইকীয়া স্মৃতি তোৰণ। এতিয়া বলক ভিতৰলৈ যাওঁ, আপোনালোককো ভিতৰৰ পৰিৱেশ দেখুৱাম। ফ্ৰেণ্ডছ, চাৰিওফালে চাওক, বহুতো মানুহ আহিছে আৰু আগলৈ কেইবাখনো বিপণী দেখিছোঁ। আপোনালোককো দেখুৱাম বলক। ফ্ৰেণ্ডছ, এইখন এখন অসমীয়া বাদ্যযন্ত্ৰৰ বিপণী। চাওক, সকলো বস্তু ৰাখিছে তেওঁলোকে, পেঁপা, গগনা, বাঁহী, তবলা ইত্যাদি ইত্যাদি। সুৰ সমলয় কলা সংস্থান, তেওঁলোকে থলুৱা বাদ্য নিৰ্মাণ আৰু বিক্ৰীৰ লগতে লোকবাদ্যৰ প্ৰশিক্ষণো দিয়ে। থলুৱা লোকবাদ্যসমূহ আৰু লোকবাদ্যসমূহৰ প্ৰতি মানুহৰ আগ্ৰহ দেখি সঁচাই ভাল লাগিল। এতিয়া আগবাঢ়ো বেলেগ এখন দোকানলৈ। এইখন এখন কিতাপৰ বিপণী। লগতে আছে যমুনা আত্মসহায়ক গোটৰ অসমীয়া খাদ্য সম্ভাৰৰ আৰু সাজ-পোছাকৰ দোকান। চাওক, সুন্দৰ মিচিং সাজ-পোছাক। আৰু এয়া মিচিং জনজাতীয় খাদ্য সম্ভাৰৰ বিপণী। চাওক ফ্ৰেণ্ডছ, গাহৰি মাংস খৰিকাত পোৰা খাবলৈ বহুতেই টেষ্টি হয়। আপোনালোকে গাহৰি মাংস খৰিকাত দিয়া খাই পাইছেনে? কমেণ্ট কৰি জনাব। বহুত ঘূৰিলোঁ, এতিয়া কিবা এটা খাই লওঁ। ফ্ৰেণ্ডছ, এতিয়া ঘুগুনি আৰু এয়া বইল ডিম। ফ্ৰেণ্ডছ, পেট পূজা হৈ গ'ল, এতিয়া অকণ অনুষ্ঠান উপভোগ কৰোঁ। এয়া মিচিং কৃষ্টি দলৰ বিহু প্ৰদৰ্শন। বিহু নৃত্য উপভোগ কৰিলোঁ। দেখাই দিছোঁ ইয়াতে আলহীৰ কাৰণে খোৱা বোৱাৰ ব্যৱস্থা সুন্দৰকৈ কৰিছে। অধিৱেশনৰ সকলো দেখুৱাব সম্ভৱ নহ'ল, গতিকে আপোনালোকক অধিৱেশনৰ অকণ চমু আভাস দিলোঁ। চাই যদি ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।